এই ভিডিঅ'টোত মই আপোনালোকৰ সন্মুখত কথা পাতিম ৰিলায়েন্স জিঅ'ৰ জিঅ' ফাইবাৰৰ বিষয়ে আৰু আমি এতিয়া আৰম্ভ কৰি আছো। নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই হলো অবিনাশ শৰ্মা আৰু স্বাগতম জনাইছো আপোনালোক সকলোকে আছামিজ টেক গুৰু নামৰ এই ইউটিউব চেনেলটোলৈকে। ৰিলায়েন্স জিঅ' ফাইবাৰ হয়তো মাৰ্চ মাহৰ শেষলৈকে লঞ্চ হ'ব পাৰে। তাকো 100 Mbps স্পীডত 100 GB ডাটালৈকে তেওঁলোকে ফ্ৰী দিব পাৰে। জিঅ'ই হয়তো এইবাৰ ব্ৰডবেণ্ড ছেগমেণ্টটো হিলাবলৈ আহি আছে আৰু জিঅ' ফাইবাৰ ব্ৰডবেণ্ড ছাৰ্ভিচৰ বিষয়ে আমি মোটামুটি যোৱা এবছৰতকৈ বেছি সময়ৰ পৰাই নিউজত শুনি আছো আৰু হয়তো এইটো কথা সঁচা হ'ব ওলাইছে, কাৰণ মাৰ্চ মাহৰ লাষ্টলৈকে সম্ভৱতঃ জিঅ'ই তেওঁলোকৰ ব্ৰডবেণ্ড ছাৰ্ভিচটো জিঅ' ফাইবাৰ লঞ্চ কৰিব। জিঅ'ই তেওঁলোকৰ জিঅ' ফাইবাৰ ছাৰ্ভিচৰ টেষ্ট ৰান 10খন মেজৰ চিটিত কৰি আছে আৰু আশা কৰা মতে জিঅ'ই হয়তো তেওঁলোকৰ জিঅ' ফাইবাৰৰ প্ৰিভিউ অফাৰত 100 GB লৈকে ডাটা তাকো 100 Mbps স্পীডত উপলব্ধ কৰাব। যেতিয়া জিঅ' চিম লঞ্চ হৈছিলে তেতিয়া কোম্পানীয়ে জিঅ' চিমক 6 মাহলৈকে সম্পূৰ্ণ ফ্ৰী কৰি দিছিলে, যাৰ কাৰণে টেলিকম কোম্পানীবিলাকৰ মাজত ডাটা ৱাৰ আৰম্ভ হৈ গৈছিলে। আৰু এইটো এনেকুৱাই কিবা এটা আমি জিঅ' ফাইবাৰৰ ব্ৰডবেণ্ড ছাৰ্ভিচৰ ক্ষেত্ৰতো দেখিবলৈ পাম। জিঅ'ই এক্সিডেণ্টলি যোৱা বছৰ তেওঁলোকৰ FTTH মানে ফাইবাৰ টু দা হোম টেৰিফ প্লেনবিলাক ৰিভিল কৰিছিলে, কিন্তু কিছু সময়ৰ ভিতৰতে তেওঁলোকৰ এই জিঅ' ফাইবাৰৰ টেৰিফ প্লেনবিলাক তেওঁলোকৰ ৱেবছাইটৰ পৰা গুচাই দিছিলে, কিন্তু অলৰেডি মানুহবিলাকে গম পাই গৈছিলে কি ইয়াৰে টেৰিফ প্লেনটো কি, আৰু সেইটো আশা কৰা গৈছে কি তেওঁলোকে তেওঁলোকৰ প্ৰিভিউ অফাৰত 100 Mbps লৈকে স্পীড আৰু 100 GB ডাটা দিব, তাকো ফ্ৰী। ৰিপৰ্ট মতে আপুনি আৰম্ভণিতে 4500 টকা ইনষ্টলেশ্যন ফিজ হিচাপে দিব লাগিব, যাক আপুনি পিছত ৰিফাণ্ড পাব পাৰে। কোম্পানীয়ে জিঅ' ফাইবাৰৰ ইনষ্টলেশ্যনৰ সময়ত আপোনাক ছেপাৰেট ৰুটাৰ দিব, যি ৰুটাৰত আপুনি বিভিন্ন ধৰণৰ ডিভাইচ কানেক্ট কৰিব পাৰিব। ইয়াতে FUP লিমিট হ'ব 100 GB আৰু 100 GB পাৰ হোৱাৰ পাছত আপোনাৰ স্পীডটো 100 Mbps পৰা 1 Mbps হৈ যাব। এই যিটো আপুনি 4500 টকা কেছবেক পাব, সেইটো আচলতে কি হয়, যেতিয়া প্ৰিভিউ অফাৰটো শেষ হ'ব তাৰ পাছত যদি আপুনি জিঅ' ফাইবাৰক ইউজ কৰিব নিবিচাৰে তেতিয়াহে আপোনাক 4500 টকাটো 4500 টকাটো কেছবেক হিচাপে দিব। যদি আপুনি কণ্টিনিউ কৰিব বিচাৰে জিঅ' ফাইবাৰৰ ছাৰ্ভিচ তেতিয়া কিন্তু আপুনি কেছবেকটো নাপায়। জিঅ'ই তেওঁলোকৰ টুইটাৰ একাউণ্টত এইটো কনফাৰ্ম কৰিছে যে চুৰাট, বডোদৰা আৰু আহমেদাবাদত তেওঁলোকে যোৱা বছৰ জিঅ' ফাইবাৰৰ টেষ্ট ৰান কৰিছিলে। ৰিপৰ্টত অহা মতে জিঅ'ই তেওঁলোকৰ জিঅ' ফাইবাৰৰ আৰম্ভণি মুম্বাইৰ পৰা কৰিব। জিঅ'ই তেওঁলোকৰ DTH ছাৰ্ভিচৰ লঞ্চ কৰাৰ প্লেনিং কৰি আছে আৰু এই কথাটো নিউজত অলৰেডি বহুতবাৰ আহিছেই। গতিকে বন্ধু-বান্ধৱীসকল, আজিৰ এই জিঅ' ফাইবাৰৰ ওপৰত ভিডিঅ'টো ইমানেই। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো পচন্দ হৈছে। যদি ভিডিঅ'টো পচন্দ হৈছে তেন্তে প্লিজ ভিডিঅ'টোক লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব, আৰু আপুনি কি ভাবে জিঅ'ৰ এই জিঅ' ফাইবাৰৰ বিষয়ে তলৰ কমেণ্ট ছেকশ্যনত লিখি পেলাই মোক জনাওক। আৰু আছামিজ টেক গুৰু নামৰ এই চেনেলটোত মই এনেকুৱা ধৰণৰ বিভিন্ন টেকনিকেল নিউজ প্লাছ গেজেট ৰিভিউ আৰু টেক ভিডিঅ' লৈ আহি থাকোঁ। গতিকে যদি আপুনি এনেকুৱা ধৰণৰ ভিডিঅ' ভৱিষ্যতলৈকে চাব বিচাৰে তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত, তেতিয়ালৈকে বিদায়।